Welcome back to my new vlog. So আমি আজি আছো এখন ধুনীয়া ডাঙৰ মেলাত আৰু গাইস মই ভাবিলো যে আজি মেলাত এটা চ্যালেঞ্জ কৰিম চ্যালেঞ্জটো হৈছে যে 100 rupees চ্যালেঞ্জ তো কথা হল 100 টকাত মই আজি কি কি খাব পাৰো নোৱাৰো হেতুৰ ওপৰত থাকিব अभी मजा आएगा ना भिड़ो কাৰণ মেলাত আহিলে তো বহুত টকা খৰচ হয় obviously তো সেইকাৰণে আজি মই নিজকে চ্যালেঞ্জ কৰিছো যে আজি কম টকা খৰচ কৰিম Oh my God! আৰু 100 rupeesত আজি কি কি খাওঁ তো হেতুৰ ওপৰত ৰিলেটেড ভিডিও থাকিব সো গাইস কিপ ওয়াচিং starting কৰিছো 20 টকা জেলপি দি তো হাতত থাকিব এতিয়া 80 টকা গাইস আজি 100 টকাত পেট ভৰে না নভৰে ঠিক নাই বাট যিমানখিনি পাৰো ইমানখিনি আজি বস্তু কিনিবৰ কাৰণে মই ট্ৰাই কৰিম তো কথা হ'ল যে জেলপিটো ভালমান পাইছো বাৰু একেবাৰে 2-4 পিছো দিয়া নাই ভালমান দিছে কাৰণ ডালডা জেলপি ন ঘিউ জেলপি নহয় তো এটা বলক নেক্সট কি পাওঁ চাওঁগে 10 টকা মানৰ এবাৰ চাম কিবা হা হা এই যে খোৱাৰ দোকান মই বিচাৰিয়েই পোৱা নাই মেইন কথা হ'ল মানে খোৱাৰ দোকানতছে বেছি বেলেগ দোকানবিলাক অকণ বেছি আছে তো মানে আছে খোৱাৰ দোকান আছে বাট দাম বেছি দাম বেছি মানে নাই শুন খুৰা এনেই কৈছে ই তো খোৱাৰ দোকানতহে যাম মেইনলি পানী বটল কিনিলে 10 টকা হয় অঁ পানী বটল কিনি লওঁ কাৰণ মিঠা লাগিছে মানে চ' গাইজ আমাৰ 10 টকা আৰু গ'ল এতিয়া হাতত আছে কিমান টকা থাকিলে আৰু 70 আৰু 70 rupees আছে তো চাওঁ 70 rupeesত আৰু কি খাওঁ কিমান কিমান 10 টকা 60 গাইজ পুৰা হাল্লা গাইজ পানী ঠাণ্ডা ঠাণ্ডা ভাল লগা নাই গৰম হ'ব লাগে ন বইল পানী খালে বাট বহুত ঠাণ্ডা উপায় নাই মেলাত আহিলে মানুহে ভাল বস্তু কিবা কিবি বিচাৰে আমাৰ এইটো আকৌ কেলেণ্ডাৰ বিচাৰি আছে বহি পেলাই কেলেণ্ডাৰ চাই আছে গাইজ মোৰ তাত এতিয়া বৰ্তমান 60 rupees আছে বাট মই ভাবি পোৱা নাই যে মই কি খাওঁ কাৰণ চবফালে বেলেগ বেলেগ দোকানে খোৱাৰ দোকান বহুত কমেই আছে ত' মই একদম কনফিউজ হৈ আছোঁ বাট চাওঁ কি খাওঁ আৰু পাণ চান খাই পেলাই শেষ কৰি দিম আৰু এতিয়া ভাবি আছোঁ বগৰী লওঁ নে বগৰী হেৰি লওঁ বাদাম লওঁ তোমাৰ দুটা ল'লে নহ'লে নালাগে বাদাম কেনেকুৱা এইটো 20 টকা দিয়ক এইটো 20 টকা ৰাখিব 25 টকা নহয় হ'ল লৈ লৈছোঁ 20 টকা ঠিক আছে আৰু 40 টকা এটা থাকিব আৰু খালি কৰি আছিলা আৰু 40 টকা থাকিব আৰু 40 টকা দি ভাবিছোঁ আমি কি খাম পাণ খাওঁ নেকি পাণ খাই লওঁ আৰু গাইজ আমি সৰু থাকোঁতে এটা স্কুল টাইমত এটা ৰিং নিচিনা এনেকুৱা হেৰি পাইছিলোঁ পাপৰ নিচিনা থাকে এইটো পেকেট যোনটো ইয়াত এতিয়া 10 টকা বুলি কৈ আছে তো ভাবিছোঁ 10 টকা দি আৰু এটা পেকেট কিনি চাওঁ আগৰ টেষ্টটো আছে নাই মই গম নাপাওঁ তো খাই চাওঁ কোৱা গাইজ মই 10 টকাৰ আৰু মিছল ল'লোঁ 10 টকাৰ আৰু এটা পানী বটল ল'লোঁ বটলটো ক'ত এইটো মিছলটো চাই লওক একদম পুৰা জ্বলা এইটো পানী বটল আৰু গাইজ 10 টকা মোৰ বাচি গ'ল এইটো 10 টকা আৰু খাবলগীয়া একো বস্তু নাই মূৰত এনেকৈ মূৰৰ মাথাৰ মাজত চিপকাই দিয়ে এইটো তেনেকুৱা 10 টকা বাচি গ'ল আৰু গাইজ আমাৰ ভিডিঅ'টো এণ্ড হৈ গৈছে বৰ্তমান I hope আপোনালোকে ভিডিঅ'টো চাই ভাল পালে
যে 100 টকাত মই কি খালোঁ আৰু এনজয় কৰিলে যদি ভাল লাগিল